প্ৰিয় অনাৰ্গীসকল, মই মোৰ আগৰ ভিডিঅ'টোত যিসকল টেট টিচাৰে জুন মাহত জইন কৰিলে, যিসকল ট্ৰেইন গ্ৰেজুৱেট আছিলে, তেওঁলোকে প্ৰথম মাহত জইন কৰি দৰমহা কিমান পাব জুন মাহত সেইটো মই ভিডিঅ' দিছিলোঁ। এতিয়া মই যিসকল আণ্ডাৰ গ্ৰেজুৱেট টিচাৰ আছে, টেট টিচাৰ, এল পি স্কুলৰ টেট টিচাৰ যিসকল আণ্ডাৰ গ্ৰেজুৱেট, তেওঁলোকে যি এপইণ্টমেণ্ট পাইছে ৰিচেণ্টলি মে' মাহত, তেওঁলোকে জুন মাহত জইন কৰিয়ে তেওঁলোকৰ প্ৰথম মাহৰ দৰমহা কিমান হ'ব মই এই ভিডিঅ'টো লৈ আহিছোঁ। নেক্সট মই 8,700 যি হাইস্কুলৰ টিচাৰসকল আছে তেওঁলোকৰ ভিডিঅ' লৈ আহিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া চাওক, যিসকলৰ গ্ৰেড পে হৈছে 6,800, তেওঁলোকৰ চেলাৰী কিমান হ'ব চাওঁ আহকচোন ভিডিঅ'টো। বেছিক পে' হ'ব। প্ৰথম চেলাৰীৰ ক্ষেত্ৰত বেছিক পে' আহে। বেছিক পে' যদি চাই আপোনালোকে পে' ইন দ্য পে'মেণ্ট প্লাছ গ্ৰেড পে' প্লাছ কৰিলে টোটেল পে' হয়। আপোনালোকে এপইণ্টমেণ্ট লেটাৰ দিয়াত থাকিব। প্ৰথম যি পে' ইন দ্য পে'মেণ্টৰ প্ৰথম যি এমাউণ্টটো হয় সেইটো ইয়াত প্লাছ হ'ব প্ৰথম মাহটোত। নেক্সট বাঢ়ি গৈ থাকিব আপোনালোকৰ যেতিয়া ইনক্ৰিমেণ্ট হ'ব। গ্ৰেড পে' আপোনালোকৰ 6,800 আছিলে, আপোনালোকে এই দুটা প্লাছ কৰি দিব লাগিব। তেতিয়া চাওক কি পাব, বেছিক পে'। বেছিক পে' কিমান হৈ যাব যদি প্লাছ কৰি দিয়ে, 20,800 হ'ব। এইটো হৈছে বেছিক পে'। চ' নেক্সট চাওক, নেক্সট চৰকাৰে কিছুমান আপোনালোকক এলাৱেঞ্চ দিয়ে, এলাৱেঞ্চ পাব। তাৰ ভিতৰত প্ৰথম আছে DNS এলাৱেঞ্চ, যিটো DA বুলি কয়। বৰ্তমান চৰকাৰৰ DAটো হৈছে 42%। DAটো কেনেকৈ উলিয়াই? DAটো উলিয়াই একদম চিম্পুল কেলকুলেশ্যন আছে, 42% অফ বেছিক পে'। এতিয়া 42% অফ বেছিক পে' যদি চাই, বেছিক পে'টো আমি কিমান পাইছিলোঁ, 20,800 পাইছিলোঁ এইটো। চ' আপোনালোকে কেলকুলেশ্যন কৰি DAটো কিমান পাই যাব, 8,736 টকা। DAটো চৰকাৰে সময়ে ইনক্ৰিজ কৰি থাকে। তো আপোনালোকৰ চেলাৰীও সেনেকৈ ইনক্ৰিজ হৈ গৈ থাকিব। আপোনালোকৰ জুলাই মাহতো ইনক্ৰিমেণ্ট হয়, সেনেকৈ চেলাৰী বা DA ইনক্ৰিজ হৈ গৈ থাকিব। এতিয়া চাওক, এইটো আমি কিমান পালোঁ, 8,736 টকা পালোঁ। নেক্সট আমাক চৰকাৰে হাউচ ৰেণ্ট দিয়ে। হাউচ ৰেণ্টৰ ক্ষেত্ৰত কি হয়, আপোনালোকৰ যদি স্কুলখন একেবাৰে গাঁৱৰ ভিতৰত হয় তেতিয়াহ'লে 7% হ'ব। নেক্সট যদি আপোনালোকৰ অলপ ৰুৰেল এৰিয়াত বা আপোনালোকৰ যদি অলপ টাউন এৰিয়াত পৰে তেতিয়া 8% হ'ব। ত' সেইটো আপোনালোকৰ প্লেচ অফ পষ্টিঙৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া চাওক, মই 7% দেখাই দিছোঁ। 7% অফ বেছিক পে' হাউচ ৰেণ্টটো, 7% অফ বেছিক পে'। বেছিক পে' আছিলে আমাৰ 20,800, যদি আপোনালোকে কেলকুলেশ্যন কৰি কিমান পাব, 1,456 টকা। নেক্সট চৰকাৰে মেডিকেল এলাৱেঞ্চ দিয়ে, যিটো আমাক মাহে দিয়ে 600 টকা ফিক্স দিয়ে। এইটো 600 টকা ইয়াত পুট কৰি ল'ব। এতিয়া চাওক, নেক্সট আমি কি পাম, গ্ৰছ টোটেল। আৰু যিসকলৰ বেলেগ এলাৱেঞ্চ আছে ইয়াত আপোনালোকে প্লাছ কৰি গৈ থাকিব। নেক্সট চাওক, গ্ৰছ টোটেল উলিয়াবলৈ কি কৰিব লাগিব, টোটেল আমাৰ কিমান পে' আছিলে আৰু টোটেল এলাৱেঞ্চ কিমান আছিলে সেই দুটা আমি প্লাছ কৰি দিব লাগিব। টোটেল পে'টো আমি কিমান পাইছিলোঁ, টোটেল পে'টো আমি উলিয়াইছিলোঁ কিমান পাইছিলোঁ, 20,800 পাইছিলোঁ। এতিয়া 20,800 পুট কৰিলোঁ। নেক্সট চাওক, এলাৱেঞ্চবোৰ কি পালোঁ, এইটো DA পালোঁ, হাউচ ৰেণ্ট পালোঁ 1,456 টকা আৰু মেডিকেল পালোঁ 600 টকা। এতিয়া কি হৈ যাব, টোটেল 31,592 টকা হ'ব। এইটো হৈছে আপোনালোকৰ গ্ৰছ টোটেল। মানে এইটো আপোনালোকৰ টোটেল চেলাৰী নহয়, আপোনালোকৰ একাউণ্টত যি ক্ৰেডিট হ'ব সেইটো নহয়। এইটো হৈছে আপোনালোকৰ টোটেল পে' আৰু এলাৱেঞ্চ মিলাই কৰি যিমান চেলাৰী হয় সেইটো হৈছে গ্ৰছ টোটেল। এইটো হ'ল। আৰু মোৰ চেনেলটোত আপোনালোকৰ যি প্ৰভিজনেল চেলাৰী আছে বা আপোনালোকে কেনেকৈ ফাৰ্ষ্ট চেলাৰী অফিচৰ পৰা পঠাব, আপোনালোকৰ ৰেগুলাৰ এমপ্লয়ী হিচাপে পাবলৈ, বা আপোনালোকে NPS কেনেকৈ জেনেৰেট কৰিব, বা আপোনালোকৰ বেলেগ ধৰণৰ তেনেধৰণৰ এৰিয়াৰ বিল কেনেকৈ জেনেৰেট কৰিব, মোৰ এই চেনেলটোত গোটেই তেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ দিয়া আছে। মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি সেই ভিডিঅ'খিনি চাই ল'ব। নেক্সট চাওক, চৰকাৰে কিছুমান আপোনালোকক ডিডাকশ্যন কৰে, মানে আপোনালোকৰ চেলাৰীৰ পৰাও চৰকাৰে কিছুমান কাটি লয়। প্ৰথমটো হৈছে NPS এতিয়া নতুনকৈ হৈ গ'ল, আগতে আছিলে GPF আছিলে। NPSটো কেনেকৈ কেলকুলেট কৰে, NPSটো কেলকুলেট কৰে এনেকৈ। চাওক, 10% অফ বেছিক পে' প্লাছ DA, মানে বেছিক পে' আৰু DAটো প্ৰথমে আপোনালোকে প্লাছ কৰি ল'ব লাগিব। বেছিক পে' কিমান পাইছিলে, 20,800 পাইছিলে, আৰু DA পালে 8,736, সেইটা যদি প্লাছ কৰি দিয়ে 29,536 টকা হ'ল। এতিয়া তাৰ 10% হৈ যাব NPS কাটিব চৰকাৰে। এতিয়া 10% যদি উলিয়াই লোৱা হয়, 2,953 টকা পালে। পইণ্টৰ পিছত 6 আছে, 6টো 5তকৈ বেছি আছে কাৰণে এইটো কি হৈ যাব, এইটো 4 হৈ যাব, 2,954 টকা হৈ গ'ল। এনেকৈ NPSটো উলিয়াই। নেক্সট হওক, গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম, যিটো GIS বুলি কয় চৰকাৰে, সেইটো আপোনালোকৰ পৰা 200 টকা কাটিব। এতিয়া চাওক, 200 টকাটো আপোনালোকে ইয়াত পুট কৰিলে। নেক্সট হওক, প্ৰফেচনেল টেক্স আছে। প্ৰফেচনেল টেক্স আপোনালোকৰ পৰা 208 টকা ফিক্স কাটিব। আপোনালোকৰ চেলাৰী 25,000 ওপৰত হয় সেইকাৰণে। এতিয়া এইকেইটা আমি পাই গ'লোঁ ডিডাকশ্যন। যিসকল পুৰণা এমপ্লয়ী আছে তেওঁলোকৰ ডিডাকশ্যনত ইনকাম টেক্সো থাকে বা বেলেগ ধৰণৰ ডিডাকশ্যনো থাকে। সেইবোৰ আপোনালোকে চাই ল'ব পিছত, আপোনালোকৰ ক্ষেত্ৰত নহয়, নতুন যিসকলে জইন কৰিব। এতিয়া এইকেইটা আমি প্লাছ কৰি দিম। প্লাছ কৰি দিয়াৰ লগে টোটেল ডিডাকশ্যন আমি কিমান পাই যাম চাওক, NPS প্লাছ GIS প্লাছ প্ৰফেচনেল টেক্স পাই গ'লোঁ 3,362 টকা পাই গ'লোঁ। এইটো হৈছে গ্ৰছ টোটেল দেই, এইটো গ্ৰছ টোটেল। এতিয়া টোটেল আপোনাৰ যিমান চেলাৰী আছে সেইটোৰ পৰা গ্ৰছ টোটেলটো মাইনাছ কৰিব লাগিব। এতিয়া চাওক, আকৌ এবাৰ মই দেখাই দিছোঁ এলাৱেঞ্চটো আপোনালোকৰ কি আছিলে। এলাৱেঞ্চবোৰ আছিলে আমাৰ DA আছিলে, বৰ্তমান চৰকাৰৰ DNS এলাৱেঞ্চ 42% বেছিক পে' আছিলে, যিটো আমি পালোঁ 8,736 টকা পালোঁ।
নেক্সট চাওক হাউচেন আছিলে। হাউচেনটো মই যেনেকৈ ক'লোঁ আপোনালোকে নিজৰ ধৰণে কেলকুলেট কৰি ল'ব। আপোনালোকৰ পষ্টিং চাই 7% হয় নে 8% হয়। 7%ত হ'লে কিমান হৈ যাব 1456 টকা হ'ব, যিসকলৰ 6800 গ্ৰেড পে'। সেনেকৈ মেডিকেলত আপোনালোকে 600 টকা পাব। 600 টকাটো আপোনালোকে ইয়াত পুট কৰি ল'ব। গ্ৰছ টোটেল কিমান পাই গ'ল, গ্ৰছ টোটেল চালাৰী পালে 31,592 টকা। এতিয়া চাওক চৰকাৰে আপোনাৰ চালাৰীৰ পৰাও কিছুমান কাটি ল'ব ডিডাকশ্যন। তাৰে প্ৰথমে হৈছে NPS ছাবস্ক্ৰিপশ্যন, যিটো 10% অফ বেছিক পে' প্লাছ দি আমি কেলকুলেট কৰি চালোঁ অলৰেডি, যিটো আমি পালোঁ 2954 টকা পালোঁ। গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম যিটো আছে GISত আমি কিমান পালোঁ 200 টকা পালোঁ। প্ৰফেশ্যনেল টেক্সত আমি কিমান পাই গ'লোঁ 208 টকা পালোঁ। এতিয়া 208 টকাটো আমি ইয়াত পুট কৰি দিম। এইকেইটা হৈছে ডিডাকশ্যনত আমি কিমান পাই গ'লোঁ 3362 টকা পালোঁ। আৰু এইকেইটা হৈছে এলাৱেঞ্চত আমি কিমান পাই গ'লোঁ টোটেল গ্ৰছ টোটেলটো 31,592 টকা। এতিয়া চাওক নেক্সট এতিয়া আপোনালোকৰ গ্ৰছ টোটেলটো কিমান পালোঁ আমি 31,592 পালোঁ, আৰু টোটেল ডিডাকশ্যন আমি পালোঁ 3362 টকা। মানে এইটোৰ পৰা এইটো আমি মাইনাছ কৰিব লাগিব। গ্ৰছ টোটেলৰ পৰা টোটেল ডিডাকশ্যন আমি মাইনাছ কৰি দিম, কিমান পাই যাম। এতিয়া আপোনালোকৰ নেট চালাৰী হৈ যাব, মানে আপোনালোকৰ একাউণ্টত চালাৰী সোমাব 28,230 টকা। এজন LP টেট টিচাৰ যিসকলৰ গ্ৰেড পে' 6,800, তেওঁলোকৰ জুন মাহত চালাৰী হৈ যাব 28,230 টকা। মানে গ্ৰছ টোটেলটো হৈ গ'ল 32,486 টকা, আৰু নেট চালাৰী হৈ গ'ল 29,039 টকা। এয়াই হৈছে আপোনালোকৰ চালাৰী কেনেকৈ কেলকুলেশ্যন কৰে তাৰ ভিডিঅ'। এতিয়া মোৰ নেক্সট ভিডিঅ'টোত আপোনালোকৰ যি ফাৰ্ষ্ট চালাৰী আছে, প্ৰভিজনেল চালাৰী আছে, বা আপোনালোকৰ এৰিয়াৰ চালাৰী আছে, চব ভিডিঅ' আপোনালোকে মোৰ চেনেলটোত পাই যাব। আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মই নেক্সট ভিডিঅ'ত হায়াৰ ছেকেণ্ডেৰী টেট টিচাৰসকলৰ বা যিসকল হাইস্কুলৰ টেট টিচাৰ আছে তেওঁলোকৰো মই কেনেকৈ চালাৰী কেলকুলেট কৰে মই ভিডিঅ' লৈ আহিম। ধন্যবাদ।